ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগৰ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জানৈ। শুনছি কি হল? আপোনাৰ লগত পইচা পাতি আছে না এতিয়া? পইচা আৰু কিয় লগা হল তোমাক? বেলেগ নহয় ৰব, খাইলাপাৰাত মোৰ বান্ধৱী এটা থাকে, আমি স্কুলত খুব লগ আছিলো। এতিয়া তাইৰ বিয়া পাতিছি, পৰহিদিনা তাইৰ বিয়া। তুমি কোনদিনা যাবা তাকে? মই অহাকালি দিনত 12টা মানত যাম দিয়ক। অহাকালি মোৰো যাব লগা আছিল এক জেগাত, মস্ত দৰকাৰী মিটিং এখন আছে। তুমি পৰহিদিনা পুৱাই গুচি যাবা নহলে? আপোনাৰো লেঠা নুগুছে কোনোদিনো মানে। এতিয়া তুমি বিয়াত উচৰ্গা কি দিবা? উচৰ্গা কিবা ভাল দামী বস্তু দিব লাগিব। দৰাটো বোলে আমেৰিকাৰ। কি কৰে সি আমেৰিকাত? আমেৰিকাত সি বোলে চাহ দোকানী। ফুটপাথত তাৰ মস্ত ডাঙৰ চাহ দোকান আছে। আমেৰিকাতো ফুটপাথ থাকে? থাকে বোলে দিয়ক, মইতো যাই পোৱা নাই। এটা কাম কৰিবা, এই হৰকান্দৰ দোকানত 50 টকাতে এটা বাতিৰ ছেট পায়। কিমান মান ধুমা বাতিৰ ছেট? এই বাতিৰ ছেটটো আনি ফেলে ভাল 10 টকীয়া এখন গিফ্ট পেপাৰ দি মেৰে ফেলে দি হে কোনেও গম নাপাব। ক'ত পাই গেলা বুদ্ধি তোৰ দেউতা? দেখা নাই মোৰ মাথা বিষ কিবা মোৰ পায়। আপোনাৰ এগলা চাব ধৰি মই বহুত ভাল লাজত পাইছো, গম পাইছি না? সেইটা বলে লাজত মিছাও কিয় ক? মনত কৰকচোন, খুঁজো বাইথাৰ আপাটোৰ লগন দিনিত আপনি যে এটা আপনার পুরনা লংপেন এটা দিছিল, মনত আছে না? আছে, কেন রাখিব? আৰু পেকেটটো যে সবার আগত খুলিছিল, সবাই দেখা পাইছিল আপনি দিয়া পুরনা ফুটা লংপেনটো। সিদিনা আচলতে এটা মোৰ বহুত ডাঙৰ ভুল হৈ গেল। কি ভুল হল? সিদিনা আচলতে মই গিফ্টটো দি ফেলে পিছে দি এক্সট্ৰাকে পলবা খুজিছিলো। পিছত তোমাৰ মুমিঠে জীয়াকটো যে কি নাম তোৰ? লতিকা। লতিকা না ফতিকা সেইটোৱে মোক পিছল বাই মাতছি। সেইটোক বোলে মোৰ মোবাইলটো লাগে ফোন কৰিব কাৰণে। আৰু সিনকে মই তাতে ফাঁচি গেলো। দেউতা কি আমি কলগাছ কাটবা যাবা? কলগাছ কিয় কাটা তই? হাতীটোৰ শুন বাৰান্দাত বান্ধি থৈ দিয়া আছে, তাক তো একো খাবা দিয়া নাই বুৱাৰ পাই। পুৱা মই ব্ৰেড এখন দিছিলো খাবা, নাখলাক চালা। আৰু টাইম কিয় নালনো এতিয়া? 8টা বাজবই আৰু তেতো দেখোন স্কুলত যাবা ৰছি। যা ফটাফট গাটো ধুই আগে, হাতীটোক খানা দিবি কিন্তু দে তই। দিম যা মই। নারকেল লোক নারকেল, বগা বগা নারকেল, টেস্টি টেস্টি নারকেল। কি নারকেলৰ বিজনেছ করবি নাকি তই? বিজনেছ নহয় ৰ, জকালি ৰাতি বতাহত ঘৰৰ গোটেইটা নারকেল সৰি পৰিল। এতিয়া সেইকেইটাই বোলো বেছি থৈ যাও। ভালে কৈছা। পিছে তই কক যা, ময়ে পেলুক স্কুলত থবা আছিলো ৰ, নহলে মই আজি আকলা যাওঁ স্কুলত। তহঁতে দুটা কথা পাত দে, তে যা ভালকে যাবি কিন্তু। যাম দে ভালকে। নামা নহয় ব, এটা দেখোন 2 ধৰণৰ নাৰিকল আনছা তই। ইফালে আছে ফালা নাৰিকল আৰু ইফালে নাফালা নাৰিকল, যাৰে যোনটো ভাল লাগে সেইটোৱে নিব দে। পিছে দাম কিমান তোৰ তাতে? দুটাত 100 টকা। আৰু যদি মই লওঁ কিবা ডিছকাউণ্ট দিবি না? 5 টকা ডিছকাউণ্ট দিম তোক মই। বাপৰে, ইমান ডিছকাউণ্ট দিবি? আৰু এই ফালা কেইটাৰ দাম কিমান? সেইকেইটা এক ফালা হলে তই 50 টকা দিব লাগিব। মানুহ পাগলা কৰবি দেখোন তই। তোৰ নাৰিকল তই খাই থাক, ডকাইত চালা। নমস্কাৰ নমস্কাৰ, মই তোমাৰ স্কুলখনত নতুনকে আহিছো আৰু আজিৰ পৰাই মই তোমাক পঢ়াম, হ'ব না? গুড। এতিয়া একফালৰ পৰাই তোমাৰ নাম কেইটা কৈ যোৱাচোন মোক। স্যার মোৰ নাম পেলু। গুড। তোমাৰ নাম কি? স্যার মোৰ নাম ফফলাকান্ত। বঢ়িয়া। আৰু লাষ্টত বহি থকা আপিটোৰ নাম কি? পদুমি। বাৰু এতিয়া ঠিক আছে, আজি মই তোমাক পোহনীয়া জন্তু আৰু বনৰীয়া জন্তুৰ কথা পঢ়াম। এতিয়া তোমাক কচোন কেইটামান পোহনীয়া জন্তুৰ নাম ক। স্যার মেক্ৰি। আৰু? স্যার ছাগল। কুকুৰ। বেছ, এতিয়া তোমাক মোক কচোন তোমাৰ ঘৰত কিবা পোহনীয়া জন্তু আছে নে? স্যার ক। স্যার হাতী পোহনীয়া না বনৰীয়া? হাতী পোহনীয়াও থাকে বনৰীয়াও থাকে। যিগিলা হাতী জংঘলত থাকে সেইবিলাক বনৰীয়া হাতী বোলে, আৰু যিগিলা হাতী মানুহৰ ঘৰত মানুহৰ লগত থাকে সেইবিলাক পোহনীয়া হাতী বোলে। স্যার আমাৰ এটা হাতী আছে। হয় নেকি? কি নাম হাতীটোৰ? হাতী। স্যার আমাৰ হাতীটো আমাৰ ঘৰতে থাকে, কিন্তু তাক ঘৰৰ বাহিৰতে থওঁ, ভিতৰত নথওঁ। এতিয়া সেইটো পোহনীয়া হাতী না বনৰীয়া হাতী? সেইটো পোহনীয়া হাতী। মুঠতে মানুহৰ লগত থাকিলে সেইটো পোহনীয়া হাতী হৈ যায়। বুজি পাইছ না এতিয়া? পাইছো দিয়ক স্যার। এতিয়া চবে শুনিলে পেলু হাতত এটা হাতী আছে। এতিয়া পদুমি কচোন হাতীৰ বিষয়ে তুমি ৰচনা এখন কোৱা মোক। স্যার হাতীৰ 4খন ঠেং থাকে। হাতীৰ মুখত একডাল পাইপ থাকে। সেইডাল পাইপ নহয়, সেইডালক সুৰ বুলি কয়। বুজি পালা? পালো। ঠিক আছে, আজি তোমাৰ ছুটি। কালি চবে হাতীৰ বিষয়ে চাই আহিবা, কবা দিম কিন্তু। ঠিক আছে। যত এতিয়া আবু কি নামানাচোন বাৰবা হোৱা। মই ঘুমাই আছো, তাৰ পিছত যাম দে। দিনটো দেখোন ঘুমাই থাকা। নামান চাও নামচোন নাম।
বাপা রে শান্তি নাই না মন ইয়াত ধৰি আমার লগত কম যাও তই ৰ চাচোন চলি কেনে লাগছি তাতে উঠি পেলে দে হ'ব দে মোক তা নামি দি নলি উল্টা খত দি মই দেচোন হ'ব দে নামান উঠ আৰু এই হাতী নামান আগে আই ঐ মল্লো দে কেনেকে বলি তই